Hey guys, good morning. আজি এটা নতুন ব্লগ লৈ আপোনালোকক আকৌ উপস্থিত হৈছো আৰু আজি ব্লগটো অকমান ধামাকা হ'ব গাইস কাৰণ কি হ'ব ধামাকা আচাৰ এই গাইস কলায়নে ধামাকা আমৰ আচাৰ হ'ব কাৰণ আজি আমি বনাব যাই আছো আমৰ আচাৰ হয় গাইস আজি বনাব যাই আছো আমি আমৰ আচাৰ মানে নিজৰ ষ্টাইলত বনাম আমৰ আচাৰ আপোনালোকে দেখা পালে খাও লাগব থাম্বনেল চাইটো গমে পাইছে আৰু এইফালে আছে আমাৰ ডালিম চাপ না গাইস কি ধুনীয়া ডালিম লাগছে ইফালে হয়নে গুটি এয়া চাওক গাইস ডালিম পকবুই আৰু দিম পিছত বঢ়িয়া আশা কৰা আগত আমি আম পাৰ পালো আৰু আমাৰ আম এইডালে আৰু আম পাৰি মিটা গাইছ আমি যাই ফেলে হা ওই যাই কি গালত মাছ আৰু বিদাটো আম বাগাৰো হয় নেকি এইডাল হল আম আৰু ইয়াৰ পৰা পাৰি মিটা আম আৰু এটা জমনি কথা গাইছ গুটিক বোলে আজি কিহে কাম আছিল আৰু আমদিলিয়া কাম আছিল আমদিলিয়া কামতে হি বান্ধি লৈছিল তো আমদিলিয়া কামতো বান্ধি ল'ব লাগে নি কাপোৰখন আমদিলিয়া কামলিও ই বান্ধি থৈ নাই কেনেকুৱা ষ্টাইলত বনাবি নিজা ষ্টাইল আহি পালা আমাৰ চিন্ময় ই বোলে আমৰ গছত উঠবো গাইছ আৰু মই নুঠিলি হ'ব এই উঠবা গৈছে আমৰ গছত কি এক পাক মাৰি আছে ই আমৰ গছত আৰু গাইছ ই আম পাৰব আমি বুটলিম আৰু এই ওপৰত আছে হাতকি দিবা লাগব তাক এয়া গুটিয়াই পেলাই লৈ আহিল হাতকি গাইছ পাৰবি জানো তই দিবা তাক পাৰবহে জানো লাগ ইয়াক দিবা লাগি এই ছাগলী মাহঁতে আম মূৰত পৰি মৰি যাবি তত লাগি ফেলে আমকেইটা জিংকে থেতেলা হৈ পচি না কুটবা লাগে না উহাবা লাগে হে একো কৰবাই নালাগে কি হলে আমকেইটা হয় দে সি পাৰবে নাজানে হয় এই তই পাৰবা নাজানা নেকি পিঠি উঠা ও আৰু ফাইনেলি গাইছ আমাৰ আম পৰা হৈ গেল আৰু এটা আম চাওক না গাইছ কিমান ডাঙৰ আম এই আম চাওক কি ডাঙৰ আম আৰু এয়া আম পাই ললো আমি তই আমাৰ আচাৰ বনাবি না হা আৰু ই হল আম খাৱা ই দমা বোলে কুটি খাব আৰু আমি বনাম আচাৰ হয়নে ইটা আমি আমৰ আচাৰ কৰবা কাৰণে থৈ লব ফাৰ্ষ্ট আমকেইটা বাচ্চা না হেৰা আমৰ আচাৰ কি দি খাবি আমকেইটা থৈ ললো আমি গাইছ আৰু গাইছ আমাৰ এতিয়া চব ৰেডি ডলা চলা আনি লৈছো আমি এতিয়া আমৰ আচাৰটো কেনেকে বনাও দেখুৱাই আছো ফাৰ্ষ্ট আমটো আমি থৈ ললো এতিয়া মানে আমটো আমি কুটিম সৰুকে কুটিম গাইছ আৰু খাই থাকক এই ছাগলী আহিলে হেৰা তই ছাগলীটো খেদি দি নাই আৰু ফাইনেলি গাইছে আমাৰ আমকুটা হৈ গেল আৰু চাওক না এতিয়া কুকাৰত আমি বইল কৰিব লাগি কুকাৰটো লৈছো আৰু এই আমখিনি আমি কুটি ললো বঢ়িয়াকে আৰু এটা ভৰাই দিম এতিয়া আমি বইল কৰিব লাগি গাইছ পুৰা আমি মানে বেছি আচাৰ নকৰো কমকে কৰিম মানে একদম ভাতৰ লগত খাব লাগি ধুনীয়াকে গাইছ এতিয়া আমি পানী দিম ইয়াতে পানী অকমান দি এটা বইল কৰি মানে গেছত উঠি কেনেকুৱা হ'ব ৰা একো উঠেই তই যি বনালেও যে বহা তাতে কিয়া এয়া খান এইটো আৰু গাইছ একদম পুৰা হুইচেল মাৰি থৈ দিম আমি এতিয়া মানে আম কুটি আছে আৰু দুটামান আম ৰাখিছিলো নহয় সেই আমকেইটা কুটি আছে একবাৰ চাই আহোঁ আমি আৰু এতিয়া আমি কেঁচা আম খাব যাম বোকা আম ঐ ইও আছে আমাৰ লগত হা লৈ যাবি নেকি আৰু গাইছ ইফালে এতিয়া আম ৰুকি আছে এয়া বঢ়িয়াকে আম কুটা লাগিছে আমাৰ আম পকছি এইটো এই কি ঘূৰিছে তই হা গেল না এতিয়া হুইচেল মাৰি এতিয়া নুমাই দিম আমি আমটো আৰু আমটো হৈ গেল এই গুটি নুঠবি গৰম হৈ আছে বাপা গৰম হৈ আছে হা থৰবা কেনেকে পাৰবি গৰম বস্তু আৰু গাইছ এতিয়া আমি আমটো চাম হৈছে নে নাই মানে হালধীয়া হৈ গৈছে আমটো সিজি আৰু আমি চালঙি এতিয়া পানীটো চেকিম আৰু তাতে আমি আমটো ওলাম ইয়াতে গাইছ পুৰা আমটো সিজি গৈছে এতিয়া আৰু গাইছ এতিয়া আমি পানীটো খোজা লাগি অলপ ৰ'দত দিম তাৰপিছত আমি মছলা পাতি সানিব লাগিব আৰু কি মছলা সানি আছো দেখুৱাই আছো আমি অলপ ৰ'দত দি থওঁ আধা ঘণ্টামান দি থওঁ বঢ়িয়া পানীটো শুকাওক এই কি এনেকে কৈছে নকবি বেয়া কথা কি কৈছা তই কাক কৈছা এই তোক বেয়াকে গালি চিলিছো উঠাব পাই নকবি দিয়া পাইনকে নাপায় কবা কি হৈছা তাৰপিছত কি হৈ পৰবহি কথা নাচাগে তাৰ আমাৰ আমকুটা হৈ গেল সিফালে দিলো মেলি আৰু ইফালে এতিয়া আম খাম কেঁচা আম পুৰা কুটিছে আমাৰ খুৰীয়া হা কি খাবি আৰু এই খাই পেলাই ভুজিয়া কি খাবি আম খা বাবা আম খা খাও আম গাইছ এতিয়া আমটো টেষ্ট কৰো কেনেকুৱা হল কুটা আমটো বঢ়িয়া লাগছে গাইছ
ও ওয়াও খাইছে ফাইনালি গাইস আম সাম খাই ললো ইটা আমৰ আচাৰটো মেইন আছিল গাইস ইটা আমৰ আচাৰটো ৰ'দত দি থৈছো আৰু এইফালে গুটি আহি আছে মোৰ লগত আৰু বৰ্তমান গাইস ইটা আমৰ আচাৰ ক'ব লাগিলে আমি ফাৰ্ষ্ট এখিনি যোগাৰ লাগা আছিল এখিনি যোগাৰ কৰি লৈছো আৰু এইফালে আমি কেৰাহী এটা বহাই লম কেৰাহীটো বহাই লৈছো গাইস কেৰাহীটো ইটা আমি মিঠাতেলটো আমি দি দিম এতে মিঠাতেল অকমান গৰম কৰি আমখিনি এটা অকমান ভাজিম সেইকাৰণে আমি মিঠাতেলটো পুৰা দি লৈছো গাইস ইটা মিঠাতেলটো আমাৰ গৰম হৈছে আৰু মিঠাতেলটো গৰম হোৱাৰ লগে আমি এটা হালধি দি দিম আৰু অকমান এটা লাৰি দিম আৰু গাইস ইটা আমি আমৰ আচাৰখিনি ইটা বহাই দিম আৰু দি চাবিলে চকু প্ৰব চাই পিছো ইটা অকমান তেলটো লগ কৰি দিম পুৰা ইটা অকমান লাৰি দিবা ল'ব অকমান তেলটো অকমান মিক্সিং কৰা ল'ব আমি আমৰ আচাৰ খাবি না তই হা উই বা খাবি তো হৈ গেল তেলটো পুৰা ইটা আমি দিম ইটা ধনিয়া দিম এইটো ধনিয়াৰ পেকেট ধনিয়া দিম গৰম মছলা ধনিয়া চব দি দিম লগ কৰি জিৰা এইটো জিৰা আছে আৰু এইটো হ'ল ৰেড চিলি গাইছ এইটো ৰেড চিলি দিছো আৰু এইটো হ'ল মিট মছলা আৰু মিট মছলাও দিছো আৰু দুটামান দিম আমি জলকীয়া ডাইৰেক্ট দি দিম এটা আৰু গাইছ সেয়া গোটাই মছলা চছলা দিয়া হ'ল জলকীয়া চলকীয়া দিয়া হ'ল এতিয়া অকণমান লাই দিছো তো গাইছ আৰু এটা বস্তু দিবা আছিল পাইছিলো অকমান ভিনেগাৰটো দিবা ল'ব কত ভেকু উঠে বুলি ভয় লাগে না সেইকাৰণে অকমান ভিনেগাৰ অকমান দি দিম বেছি নাই স্লাইড দি দিম কি ধুনীয়া এটা কালাৰ আহিছে গাইছ মাংস নিচিনা হৈছে আৰু গাইছ এতিয়া হৈ গেল বহুত পুৰা গৰম হ'ল এতিয়া আমি নুমাই দিম যেতিয়া আমি নুমাই দিম আচাৰটো এয়া কাঁহীত আৰু কাঁহীত নুমাই দি আমি ভৈয়ামত ভৰাম মানে সেইকাৰণে আমি নুমাই আছো হা আৰু এইফালে আছে ভৈয়ামটো গাইছ আৰু এইটো হ'ল ভৈয়ামটো এই ভৈয়ামটো ভৰাম চাওঁ গোটেইটো চচমা আছে চাব দেই কেনেকুৱা চচমা আৰু গাইছ এতিয়া আমি টেষ্ট কৰি চাম অকণমান নুমাই ললো মজা টেঙা আছে কেনে হৈছে হা হৈছে নে ভাল হৈছে নে ওৱান টু মাত চকবাৰ 1 2 3 4 5 6 7 হৈছে 9 10 পাৰাই দেখো পাৰা তুমি এতিয়া ভৈয়ামত ভৰাম আমি আচাৰটো আচাৰ না কি ধুনীয়া এটা কালাৰ হৈছে কি ধুনীয়া হৈছে গাইছ ৱাও ইয়াতে আকৌ এতিয়া মিঠাতেল দিম অলপ আমি এতিয়া দিবা ল'ব তেল গৰম কৰাখিনি এয়া ভৈয়ামটোত য'ত আমি আমখিনি ভৰাইছিলোঁ এতিয়া ভৰাই দিবা ল'ব আৰু ফাইনেলি গাইছ আমাৰ আমৰ আচাৰ হৈ গ'ল পুৰা এতিয়া ভৈয়ামত চাক না পুৰা এক ভৈয়াম বনালোঁ কেনেকুৱা হৈছে বঢ়িয়া নে তো গাইছ এয়া হ'ল আমাৰ লোকেল নিজৰ ষ্টাইলত বনোৱা আমৰ আচাৰ দেও মাই মই বনালোঁ কেনেকুৱা হৈছে চাইছোঁ একবাৰ চাইছোঁ কেনেকুৱা হৈছে তেল ঠিক আছে এতিয়া গাইছ এতিয়া ৰ'দত দি থ'ম এই বটলটো তো গাইছ আজি বনালো ঘৰতে নিজৰ ষ্টাইলত আমৰ আচাৰ আৰু কেনে পালে জনাবলৈ একদম নাপাহৰিব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ' লগ পাম তো বাই বাই গাইছ উই বা তো গাইছ গুটি মোক চশমাটো দিলা কেনে লাগছে কবিচোন গুটি চশমাটো মই পিন্ধোতে ৱাও